Nilip Development Block athengno along Congress atum penajok Dharna kangni pon. Pini Bharat adet adang piadong setami hur kichudu sonthak thaksi Indian National Congress Political Party atum pen setame all over India MGM Drega men kimi mate Viksik Bharat Guarantee for Roger and Jivika Mission labang suamen kimi kelar puthak chisong pondong. Lason thak thaksi Nilip Chukhela block athengno along setame Nilip Mandal Congress Committee ame phu vinasrong hangpen japonsi pini Dharna iniasai dengpon labang so Dharna kani ponalong lumho sarpo kachitong ponlake bitupon soikia General Secretary APPCC Satra Teron General Secretary KADCC tapenke sarkiri rongphar Nilip Mandal Congress Committee ame phu sara vinaus ronghang Nilip Mandal Congress Committee District Congress Committee, Assam Pradesh Congress Committee, Assam Pradesh Congress Committee. Doan atum chirap chitu dun silapang su Dharna kangni asai pichon ponlo. General Secretary Bitipon Sir in charge carding all up and there. শাসকীয় গোষ্ঠীটোৰ বিৰুদ্ধে মাত মাতিব নালাগে ঠিক তেনেকুৱা এটা ৰূপান্তৰ তেনেকুৱা এটা কথা এতিয়া ভাৰতীয় চৰকাৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে লৈছে কি কৰিছে 1250 টকা দি আমাৰ মহিলাসকলক এমাহৰ বাবে বন্ধ কৰিছে বনাম বুলি কৈছে ইটো আঁচনি কিন্তু 200-300 টকা লগা হৈছে তেওঁলোকৰ মিটিংবোৰ হ'ব আমাৰ মহিলাসকলে মিটিঙৰ ঠিকা লৈ থৈছে নিচিনা হৈছে 10খন যদি মাহেকত মিটিং আহে তেতিয়া 10খন মিটিঙলৈ যাব লাগিব কাৰণ নগলে ক'ব তোমাৰ অৰুণোদয়টো কাটি দিম তালৈ নগলে তোমাৰ ঘৰটো কাটি দিম ঘৰ কিমান দিছা একৰ ভিতৰত 20 জন মানুহে ঘৰ পোৱা নাই এতিয়া আমি 100% মানুহে ঘৰ পোৱা বিচাৰো কাৰণ তোমালোক চৰকাৰ আমাৰ তেজেৰে লুটুৰিপুটি হোৱা পইচাবিলাক টেক্সৰ নামত তোমালোকক দিছো আৰু সেই টকাবোৰে আমাক ঘৰ যিটো মৌলিক অধিকাৰ সেই অধিকাৰটো আমাক দিব লাগে এই কথাখিনি তোমালোকে জনা উচিত আজি এই লোকৰ সন্মুখত ভিডিঅ' ডাঙৰীয়াই শুনক যে তেখেত এই চৰকাৰখনৰ এজন ধৈৰ্যবাহী নায়ক তেখেতে এই কথাখিনি গাঁৱত কি পাইছে সেই কথাটো তেখেতৰ ৰিপৰ্টত লিখক যে গাঁৱলী Hildum Dharna bangke jitu okol Nilip Block dat kali all over India sipini labangso Dharna kedo kopi posi laso Dharna donangkok labangke pola hal bangso MGM Drega bangke pini BJP sorkar nangle rok pera phi bangke VV Joy Ram posi pulo amen nanglar phak lasi nilitum jitu pi posi pini labangso Dharna kedo bangke Pothot jitu rada phan kanghon kajinso la bangso jitu project mane jitu scheme kipi jitu MGM regapo hala bangso amen kelar phak ajoini lase rada tumake aninki o laper aninki duk lasi rada tumang piloma hala bangso kedu kisung apor hud hala bangso a project hala bangso amen si kenangji pusi pini la bangso choche junje pen pini tum block office athengno alok jitu la bangso protest kangni আজি protest propose অলপমান ক'ব পাৰিব নেকি চাওক আমি আজি নিলিপ ব্লক ডেভেলপমেণ্ট অফিচৰ সন্মুখত আমি জাতীয় কংগ্ৰেছৰ নিলিপ ব্লক কংগ্ৰেছ হে অৱস্থান ধৰ্মগত কৰিছোঁ মূল কথাটো হ'ল যে আমাৰ যি MGN ৰেগা আঁচনি আছিল যাৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ দুখীয়া জনসাধাৰণৰ কিছু অৰ্থনৈতিক সকাহ পোৱাত সুবিধা হৈছিল 5 চনত এই আঁচনি প্ৰস্তুত কৰি জাতীয় কংগ্ৰেছে ভাৰতীয় দুখীয়া মানুহৰ কাৰণে আগবঢ়াই দিছিল আৰু সেই ক্ষেত্ৰত যথেষ্ট এই আইনখনে ভাৰতৰ জনসাধাৰণক সহায় কৰিছিল বিপৰীতে আজি তাত আছিল 90.10% টকা কেন্দ্ৰীয় চৰকাৰে দিব লাগে বহন কৰে আৰু প্ৰায় 10% টকা আমাৰ ৰাজ্য চৰকাৰে দিব লগা হৈছিল কিন্তু আজি সেই আঁচনিৰ নাম হলনি কৰি
বি.ভি. ৰামজী বুলি এক আঁচনি প্ৰস্তুত কৰিছে। এই আঁচনিত তেখেতসকলে কেন্দ্ৰীয় চৰকাৰে দিব 60% আৰু ৰাজ্য চৰকাৰে বোলে বহন কৰিব লাগিব 40%। এই দুখীয়া ভাৰতবৰ্ষত থকা প্ৰত্যেকখন ৰাজ্যই বৰ্তমান অৱস্থাত জুৰুলা আৰু বিশ্ব বেংকৰ পৰা ঋণ লৈ এই ৰাজ্যবোৰ চলি থকা এক অৱস্থা গতি কৰিছে। অসম তাৰ অন্যথা নহয়। গতিকে এই ধাৰ লৈ জীয়াই থাকিব খোজা এই ৰাজ্য চৰকাৰবিলাকে বা এই দুখীয়া মানুহবিলাকে কেন্দ্ৰীয় চৰকাৰৰ সেই মোটা যি সাহায্য 90% যি সাহায্যৰ অবিহনে কিবা পোৱাৰ আশা আমি কৰা নাই। আগত দেখা পাইছোঁ যে 90% কেন্দ্ৰ চৰকাৰে দিয়া সময়ত 10% ৰাজ্য চৰকাৰে দিব পৰা নাই। তাৰ বাবে বহু সময়ত টকা পইচা কেন্দ্ৰৰ পৰা অহা নাছিল বুলিও আমি গম পাওঁ। তাৰ ঠাইত এতিয়া যে 40% দিব লগা হ'ব, তেতিয়া ৰাজ্য চৰকাৰে ক'ৰ পৰা দিব? ইফালে ঋণৰ বোজা, প্ৰত্যেকজন মানুহ জৰ্জৰিত। বহুজাতিক কোম্পানীবিলাকে ইয়াত দখল কৰাৰ পাছত তেওঁলোকে মেচিন আৰু বাহিৰৰ পৰা মানুহ আমদানি কৰি তেওঁলোকৰ কাম কৰি থকাৰ সময়ত এই থলুৱা যিখিনি মানুহ, এই থলুৱা মানুহখিনিয়ে এই কামৰ পৰা বঞ্চিত হ'ব। 100 দিন নিশ্চিত হৈ থকা কাম আৰু নাপাব। সেইকাৰণে আমাৰ কংগ্ৰেছে আমি যিটো আঁচনি প্ৰস্তুত কৰি দুখীয়া জনসাধাৰণৰ কাৰণে আমি আগবঢ়াই দিছিলোঁ, য'ত স্বাৱলম্বী হৈছিল মানুহ, জীয়াই থকাৰ কাৰণে এটা পথ দেখা পাইছিল দুখীয়া মানুহবিলাকে, সেই পথ বন্ধ কৰি দিয়াৰ কাৰণে আজি আমি ইয়াত অৱস্থান গ্ৰহণ কৰি ধৰ্মঘট পালন কৰিছোঁ। আৰু গোটেই সমগ্ৰ ঠাইতেই আজি জাতীয় কংগ্ৰেছে ইয়াৰ জনসাধাৰণৰ সপক্ষে থাকি আমি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ। অনাগত দিনত আমি আশা কৰিম যে তেওঁলোকৰ এই ভুল সিদ্ধান্তক বাতিল কৰি ভাৰতীয় দুখীয়া মানুহৰ কাৰণে এই আঁচনিখনক পুনৰ একে ঠাইতে থৈ তেওঁলোকে যি দিব লগা সিংহভাগ দিব বুলি আমি আশা কৰিছোঁ আৰু তাৰ কথাটো আমি সেইবাবে আমি চৰকাৰক দাবী জনাইছোঁ। ধন্যবাদ।